দিয়ক দেখ আদেশ সমস্তজনে মন কৰোঁ দিয়ক মোৰ দেউতাসকল দেয়া খাওঁ বাৰু গায়ন বায়ন কাপোৰ কানি লৈ হাতত তাল মৃদং লৈ সজ্জ হৈ ওলোৱা হৈছে বুলি বন্দীয়ে জাননী কৰা হৈছে মোৰ দেউতাসকল মোৰ দেউতাসকল ত্যাগ খবৰ আৰু ৰাগৰ গীতৰ বাৰ্তাহে জাননী কৰা হৈছে ভাল হৈছে আটাসকল পূৰ্বৰ দিয়া মতে আপোনালোকক চাম বোৱাৰী ইয়াত ধৰিবলৈ বুলি ভকত দেউতাসকলে বাই কৰিছে মোৰ আচ্ছা আচ্ছা দেই এটা
Oh
Oh
বেয়া খবৰ আৰু ৰাগৰ গীতৰ ভূমিকা কৰিলে বুলিয়ে বন্দী জাননী কৰা হৈছে। মোৰ দেউতা ভাল হৈছে আপোনাৰ আকৌ নীতিমতে আকৌ দেহৰ দেৱতাসকলক আপোনালোকৰ গীতৰ ভূমিকা কৰিছে বুলি জান দিয়া হ'ল। দেৱতাসকলে জান পাই আপোনালোকক ৰ'বলৈহে লাগিছিল। মোৰ দেৱতাসকল তাকে কয় আজিহেন বাৰ তাকে মোৰ গুৰু বিশ্ব চক্ৰধৰ মূৰ্তি গুৰুজনাৰ বাক্যত তাকে টঙনা বজাৰ নামঘৰত তাকে বন্দী হবে আৰু ইটো কৃষ্ণ গুণ নাম তাকে গোৱা বোৱা কৰা হ'ল। তাকে কওঁ ওপৰ মহাপুৰুষসকলে কিনো ৰূপে বান্ধি থৈ গ'ল আৰু কি ৰূপে গাই বাই গ'ল। তাকে বন্দী হবে এই গোৱা বোৱা কৰাহে নালাগে, ওচৰলৈ যোৱাও পাত্ৰ নহয়। তথাপিতো আকৌ নিজ নিজ কৃপাদান গুৰুৰ বাক্যকে শিৰত লৈ তাকে বন্দী হবে আৰু গোৱা মেলা কৰা হ'ল। তাকে গাওঁতে বাওঁতে ৰাগে যাতে তালে চাপৰে মৃদঙে চাপৰে খোজে কাটলে সুৰে সঞ্চাৰে আৰু ফুৰণে চাকৰণে সকলো প্ৰকাৰে দুখা দুখ আৰু ভুল ত্ৰুটি ৰৈ গৈছে হ'ব পায়। সকলোখিনি দুখকো সাক্ষাৎ আদ্য ঈশ্বৰ মহাপুৰুষ আৰু চাৰিত ব্যাখ্যাত ভক্তসকলে আৰু নামঘৰ দেৱতাসকলে ফল দেৱতাজনে পুণ্যৰূপী গুৰুসকলে এই বন্দী হবক ৰাখি ৰাখি ল'লেহে কিঞ্চিত মান হাৰিবলৈ উপায় পায়। মোৰ ভাল হৈছে আতাসকল এইবোৰ গুৰু দিহা গুৰু বাই এনেকৈ যেই নামে হেৰি হৈ জানা নিষ্ঠ কৰি নাম এটা থাকে আপুনি চিৰি হৈ এইবোৰ আৰু মহাপুৰুষ ঈশ্বৰ চক্ৰধৰ মূৰ্তি গুৰুজনা এনেকৈ এই নামঘৰতে আজি উচাংগ কীৰ্তন কৰা হ'ল। হৰিনামৰ উচাংগ কীৰ্তন কৰা হ'ল, ইতিমধ্যে সমাপ্ত হৈছে। সকলোখিনি গুৰু বাক্যকে শিৰত লৈ কৰা হৈছে। ইয়াত যদি আগপিছ হৈছে অৱদোষকো সাক্ষাৎ আদিত্য মহাপুৰুষ তাৰ নামে গুৰুজনৰ নামে নিজৰ নিজৰ উপাসক গুৰুসকলৰ নামে তেওঁসকলৰ নাম কমলৰ প্ৰতি নামে আপোনালোকৰ সকলোকৰ পৰা ৰাখি পালি লওঁ। তাৰ লগতে চংগী জলদি মাটি বাই লওঁ তিজকৰ দেহ চাউলো মাত লগোৱা হৈছে। তেওঁসকলক পৰম সন্তুষ্ট হৈ আপোনালোকৰ সকলো ফালৰ পৰা দিহা লাগিবলৈ লাগিছে। মোৰ দেউতা